Hello students, welcome to my YouTube channel SA Learning Zone. আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অংকুৰণৰ দ্বিতীয় অধ্যায় পক্ষী আৰু মানুহ পাঠটোৰ প্ৰশ্ন উত্তৰ দিয়া। ক নম্বৰ সৰ্বধনু কেনেকুৱা প্ৰকৃতিৰ ৰজা আছিল? উত্তৰ সৰ্বধনু এজন চিকাৰপ্ৰিয় ৰজা আছিল আৰু চৰাইৰ মাংস নহলে তেওঁ ভাতকে নাখাইছিল। খ নম্বৰ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য কি আছিল? উত্তৰ সৰ্বধনু ৰজাৰ প্ৰিয় খাদ্য আছিল চৰাইৰ মাংস। গ নম্বৰ প্ৰশ্ন সাধুটোত মানুহৰ উপকাৰী প্ৰাণী বুলি কাক কোৱা হৈছে? উত্তৰ সাধুটোত চৰাই চিৰিকটিক মানুহৰ উপকাৰী প্ৰাণী বুলি কোৱা হৈছে। ঘ নম্বৰ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম কি? উত্তৰ মধুকৰে বিয়া কৰোৱা ছোৱালীজনীৰ নাম হৈছে মাধৱী। ঙ নম্বৰ প্ৰশ্ন মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে কি কৰিবলৈ উপদেশ দিছিল? উত্তৰ মধুকৰে ৰজাক ৰাইজৰ মংগলৰ বাবে চৰাই চিকাৰ নকৰিবলৈ উপদেশ দিছিল। ২ নম্বৰত কৈছে কোনে কাক কেতিয়া আৰু কিয় কৈছিল বহলাই লিখা। ক নম্বৰত কৈছে আচলতে চৰাইবোৰ খেতিয়কৰ পৰম বন্ধু, গতিকে প্ৰজাৰ মংগলৰ বাবে আপুনি চৰাই চিকাৰ কৰিবলৈ এৰি পেলাওক। উত্তৰ উক্ত কথাষাৰ মধুকৰ নামৰ এজন যুৱকে ৰজা সৰ্বধনুক কৈছিল, কিয়নো সৰ্বধনু এজন চিকাৰপ্ৰিয় ৰজা আছিল আৰু চৰাইৰ মাংস নোহোৱাকৈ তেওঁ ভাতেই নাখাইছিল। পক্ষীকুল মানুহৰ বাবে অতি উপকাৰী, গতিকে ৰজাৰ এই স্বভাৱৰ কথা সহ্য কৰিব নোৱাৰি প্ৰজাৰ মংগলৰ কথা চিন্তা কৰি মধুকৰে উক্ত কথাষাৰ কৈছিল। খ নম্বৰত কৈছে এই চৰাইজাক আপুনি লৈ যাওক, ইহঁতক আপুনি নিজৰ সন্তানৰ দৰে লালন পালন কৰিব। উত্তৰ উক্ত কথাষাৰ মধুকৰে ৰজা সৰ্বধনুক চৰাই এজাক উপহাৰ দি কৈছিল, কিয়নো চিকাৰপ্ৰিয় ৰজা সৰ্বধনুৰ ৰাজ্যত এটা সময়ত সকলো চৰাই নাইকিয়া হোৱাত যেতিয়া দেশত দুৰ্ভিক্ষই দেখা দিছিল, ৰজাই ভিক্ষা খুজি খুজি ৰজা মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল আৰু ৰজা মধুকৰে তেওঁক চিনি পাই নিজৰ ৰাজপ্ৰসাদলৈ নি আদৰ সাদৰ কৰি ভৱিষ্যতে আৰু চৰাই বধ নকৰি সিহঁতক পোহপালন কৰি সযত্নেৰে ৰাখিবলৈ উপদেশ দি সজা এটাত চৰাই এজাক উপহাৰ দি উক্ত কথাষাৰ কৈছিল। ৩ নম্বৰ প্ৰশ্নত কৈছে কাৰণ দৰ্শাই লিখা। ক নম্বৰ প্ৰশ্ন সৰ্বধনু ৰজাৰ ৰাজ্যত কিয় বৰষুণ নোহোৱা হ'ল? উত্তৰ চিকাৰপ্ৰিয় ৰজা সৰ্বধনুৰ ৰাজ্যত চিকাৰ কৰোঁতে কৰোঁতে এটা সময়ত চৰাইবোৰ নাইকিয়া হলত কীট পতংগৰ সংখ্যা বাঢ়িলে আৰু গছৰ পাত লতা আদি খাই শেষ কৰিলে। গছ গছনি পাতলতা আদি সকলোবোৰ শুকাই যোৱাৰ ফলত বৰষুণ নোহোৱা হ'ল। খ নম্বৰ প্ৰশ্ন কীট পতংগৰ সংখ্যা বৃদ্ধিয়ে সৰ্বধনুৰ ৰাজ্যত কি সমস্যাৰ সৃষ্টি কৰিলে? উত্তৰ সৰ্বধনুৰ ৰাজ্যত কীট পতংগৰ সংখ্যা বৃদ্ধি হোৱাত সেই কীট পতংগই গছ গছনি শস্য আদিৰ পাত লতা খাই নষ্ট কৰে আৰু তাৰ ফলত বৰষুণো নোহোৱা হয়। দেশত দুৰ্ভিক্ষই দেখা দিয়ে আৰু ৰজা প্ৰজা সকলোৱে খাদ্যৰ অভাৱত ভিক্ষা কৰিব লগা হয়। গ নম্বৰ প্ৰশ্ন মধুকৰে সৰ্বধনুক কেনেদৰে সহায় কৰিছিল? উত্তৰ মধুকৰে নিজৰ ৰাজ্যৰ পৰা এজাক চৰাই দি সৰ্বধনু ৰজাক সহায় কৰিছিল। তাৰ পিছৰ প্ৰশ্নটোত কৈছে ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ কাৰ ৰাজ্যত উপস্থিত হৈছিলগৈ, তাৰ পাছত তেওঁৰ কি হৈছিল বুজাই লিখা। উত্তৰ ৰজা সৰ্বধনুৱে ভিক্ষা খুজি খুজি গৈ মধুকৰৰ ৰাজ্যত উপস্থিত হৈছিল। তেওঁক ৰজা মধুকৰে চিনি পায় আৰু নিজৰ ৰাজকাৰেঙলৈ লৈ গৈ আদৰ সাদৰ কৰি নিজৰ পৰিচয় দিয়ে আৰু ভৱিষ্যতে কেতিয়াও চৰাই বধ নকৰিবলৈ উপদেশ দি এটা সজাত এজাক চৰাই উপহাৰ হিচাপে দিয়ে। ৰজা সৰ্বধনুৱেও তেওঁৰ কথামতে চৰাইজাক নিজৰ ৰাজ্যলৈ লৈ গৈ মুকলি আকাশত মেলি দিয়ে। তাৰ পিছৰ প্ৰশ্নটোত কৈছে তলৰ বাক্যবোৰ পাঠৰ কথাৰ লগত মিলাই শুদ্ধকৈ লিখা। ক নম্বৰত আছে সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মাংস খাবলৈ বেয়া পাইছিল। উত্তৰটো হ'ব সৰ্বধনু নামৰ ৰজাজনে চৰাইৰ মাংস খাবলৈ ভাল পাইছিল। খ নম্বৰ ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰা নাছিল। উত্তৰটো হ'ব
ৰজা সৰ্বধনুৱে মধুকৰ নামৰ যুৱকজনক খং কৰিছিল? গ নম্বৰ, কীট পতংগবোৰে খেতি বাতি ৰক্ষা কৰে। উত্তৰটো হ'ব কীট পতংগবোৰে খেতি বাতি নষ্ট কৰে। ঘ নম্বৰ, ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি নাপালে। উত্তৰটো হ'ব ৰজা মধুকৰে সৰ্বধনু ৰজাক চিনি পালে। তাৰ পিছত কৈছে বিপৰীত লিংগ বুজোৱা শব্দ লিখা। উদাহৰণ, ৰজা ৰাণী, ল'ৰা ছোৱালী, বন্ধু বান্ধৱী, যুৱক যুৱতী, দৰা কইনা। তাৰ পিছৰ প্ৰশ্নটোত কৈছে শব্দবোৰ ভাঙি দেখুওৱা। ছাত্ৰ ছাত্ৰীসকল, ইয়াত তোমালোকক শব্দ আৰু বিভক্তি লিখিবলৈ দিছে। তোমালোকে ভিডিঅ'টো পজ মাৰি শব্দ আৰু বিভক্তিকেইটা লিখি লোৱা। তাৰ পিছৰ প্ৰশ্নটোত কৈছে পাঠৰ পৰা বিচাৰি উলিয়াই তলৰ তালিকাখনত বিশেষ্য বিশেষণ আৰু সৰ্বনাম পদবোৰ লিখা। বিশেষ্য বিশেষণ সৰ্বনাম: পক্ষী সজ দেও, মানুহ চিকাৰ প্ৰিয় তাই, সৰ্বধনু উপকাৰী সেই, ৰজা সন্তুষ্ট সেইবোৰে, মংহ একমাত্ৰ সকলোৱেই, ভাত উচিত আপুনি। তাৰ পিছৰ প্ৰশ্নটোত কৈছে বিপৰীত অৰ্থবোধক শব্দ লিখা। শব্দ বিপৰীত শব্দ: প্ৰিয় অপ্ৰিয়, সুফল কুফল, অপকাৰী উপকাৰী, ভয় সাহস, অনুচিত উচিত, অমংগল মংগল, বন্ধু শত্ৰু, পুৰস্কাৰ শাস্তি, অনুপস্থিত উপস্থিত। তাৰ পিছৰ প্ৰশ্নটোত কৈছে বাক্য ৰচনা কৰা। আদৰ সাদৰ: আমি অতিথিক আদৰ সাদৰ কৰিব লাগে। লালন পালন: মাক দেউতাকে আমাক লালন পালন কৰি ডাঙৰ দীঘল কৰে। খেতি বাতি: কীট পতংগই খেতি বাতি নষ্ট কৰে। চৰাই চিৰিকটি: চৰাই চিৰিকটিবোৰ খেতিয়কৰ পৰম বন্ধু। গছ গছনি: আমি গছ গছনি কাটিব নালাগে। কীট পতংগ: চৰাইবোৰে কীট পতংগ খাই খেতিয়কৰ উপকাৰ সাধন কৰে। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।